নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আৰাধানসৰণীয়াই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিসকলে 2023 চনত চৰকাৰী ঘৰ পাবলৈ গৈ আছে তেওঁলোকে 2023 চনত চৰকাৰী ঘৰ পাবলৈ কি নথিপত্ৰসমূহ জমা দিব লাগিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। সেয়েহে আপোনালোকে এই ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকক। লগতে মোৰ ফালৰ পৰা আপোনালোকক এটা সৰু অনুৰোধ, যদি এই ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোতো এটা লাইক কৰিবই। লগতে এনেকুৱা ধৰণৰ দৰকাৰী ভিডিঅ' পুনৰ পাই থাকিবৰ বাবে যদিহে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইবেই কৰা নাই তেতিয়াহ'লে ভিডিঅ'টোৰ তলত ৰঙা আখৰ দি লিখা থকা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি নটিফিকেশ্যন বেলটো অল কৰি দিয়ক, যাতে মই দিয়া এনেকুৱা ধৰণৰ প্ৰতিটো দৰকাৰী ভিডিঅ' আপোনালোকে আগতীয়াকৈ পায়। তেতিয়াহ'লে আৰু বেছি পলম নকৰি বলকচোন ভিডিঅ'টোৰ মূল অংশৰ পিনে আগবাঢ়িম। গতিকে যিসকলে 2023 চনত চৰকাৰী ঘৰ পাবলৈ গৈ আছে তেওঁলোকে কোনসমূহ ডকুমেণ্ট জমা দিব লাগিব সেই বিষয়ে ইয়াতে উল্লেখ কৰিলোঁ। প্ৰথমতে লাগিব আধাৰ কাৰ্ড বা ভোটাৰ আইডিৰ দৰে পৰিচয় পত্ৰ, গতিকে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড দুয়োটাই লাগিব। দ্বিতীয়তে লাগিব বেংক একাউণ্টৰ বিবৃতি, গতিকে বেংক একাউণ্টটো লাগিবই। 3 নম্বৰত লাগিব আয়ৰ প্ৰমাণ পত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেট। 4 নম্বৰত লাগিব জব কাৰ্ডৰ নম্বৰ MGNৰেগাৰ অধীনত পঞ্জীয়নভুক্ত। গতিকে যিসকলে 2023 চনত চৰকাৰী ঘৰ পাবলৈ গৈ আছে তেওঁলোকৰ যদি জব কাৰ্ড নাই তেতিয়াহ'লে অতি সোনকালে জব কাৰ্ডখন বনাই লওক। 5 নম্বৰত লাগিব মাটিৰ প্ৰমাণ পত্ৰ। এইখিনি ডকুমেণ্টছ থাকিলে যিসকলে 2023 চনত চৰকাৰী ঘৰ পাবলৈ গৈ আছে তেওঁলোকে নিশ্চয় চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।